বিদ্যুৎ চেপ্টাৰ ক্লাছ 10 যেটো পঢ়ি আছিলো তাৰে এইটো থাৰ্ড পাৰ্ট হ'ব আৰু আজি আমি পঢ়িম ৰোধক প্ৰণালীৰ ৰোধ। ৰোধক প্ৰণালীৰ ৰোধ তাতে আমাৰ কি আহিব আমি যে পঢ়িছিলো এমিটাৰটো কি হয় শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা থাকে আৰু ভল্টমিটাৰটো কেনেকৈ সংযোগ কৰা থাকে সমান্তৰালভাৱে সংযোগ কৰা থাকে। এই শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা কি হয় ঠিক আছে। শ্ৰেণীবদ্ধ সজ্জাত আমি ৰোধকবিলাক কেনেকৈ সংযোগ কৰিম আনহাতে সমান্তৰাল সজ্জাত আমি ৰোধকবিলাক কেনেদৰে সংযোগ কৰিম এই বিষয়ে আজি আমাৰ এই ভিডিওটো ডিসকাস কৰিম ঠিক আছে। এতিয়া চোৱা সমান্তৰাল সজ্জা আৰু শ্ৰেণীবদ্ধ সজ্জা কি হয়। এতিয়া চোৱা শ্ৰেণীবদ্ধ সজ্জাত ৰোধকবোৰ কি হয় এটাৰ মূৰত আন এটা সংযোগ কৰা হয় ঠিক আছে। এইটো R1 ৰোধক এইটো R2 ৰোধক। R1 ৰোধকৰ এই মূৰটোৰ লগত R2 ৰোধকৰ এটা মূৰ সংযোগ কৰা হৈছে। তাৰে পিছত কি কৰা হৈছে R3 ৰোধকটো R2ৰ এই মূৰটোৰ লগত কি কৰা হৈছে সংযোগ কৰা হৈছে। আনহাতে সমান্তৰাল সজ্জাত আমি কি কৰো ৰোধকবোৰ সমান্তৰালভাৱে সংযোগ কৰা হয়। সমান্তৰালভাৱে সংযোগ কৰা হয় তাৰ মানে কি হয় আমি তো দেখি আছো এইটো লাইনৰ সমান্তৰাল এইটো লাইনৰ সমান্তৰাল হয় আৰু সিহঁতৰ সাধাৰণ বিন্দু কেইটা থাকে দুটা মানে সিহঁতৰ কি আছে দুটা বিন্দুৰ মাজত অসংখ্য ৰোধ লগাব পাৰি। ইয়াতে দুটা বিন্দুৰ মাজত কেইটা ৰোধ লগাব পাৰি এটা ৰোধ এইটো বি আৰু সি ৰ মাজত কেইটা ৰোধ আছে এটা ৰোধ। আনহাতে সমান্তৰাল সজ্জাত বি আৰু সি বিন্দুৰ মাজত বহুত কেইটা আমি ৰোধ লগাব পাৰো। এই এটা সৰু ডিফাৰেন্স মই যেটো কলো দুটা বিন্দুৰ মাজত এটা ৰোধ লগাব পাৰি সেইটো কি হয় শ্ৰেণীবদ্ধ সজ্জাত আৰু দুটা বিন্দুৰ মাজত অসংখ্য ৰোধ লগাব পাৰি সেইটো কি হয় সমান্তৰাল সজ্জাত ঠিক আছে। এতিয়া এই যেটো সমান্তৰাল সজ্জা এটা তোমালোকে ভালকে বুজি লবা কি কাৰণত বুজি লবা ক্লাছ 12 ৰ ইলেক্ট্ৰিসিটি চেপ্টাৰ যেটো আছে যদি কোনোবাই বিজ্ঞান লোৱা তেতিয়া হলে কি হ'ব আমি জানিব লাগিব। তেতিয়াও এই শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা বহুত গুৰুত্বপূৰ্ণ হয় আৰু নললেও যদি কোনোবাই ITI পঢ়া বা কিবা টেকনিক্যাল লাইনত যোৱা তেতিয়া হলেও আমাক কি হ'ব এই বস্তুবিলাক লাগিবই ন কেতিয়া শ্ৰেণীবদ্ধ সজ্জা হয় কেতিয়া সমান্তৰাল সজ্জা হয় হয় না নহয়। গতিকে এই বস্তু দুটা ভালকে মন দিবা। শ্ৰেণীবদ্ধ সজ্জাটো আমি ছবিটো দেখিলে গম পাও কিন্তু সমান্তৰাল সজ্জাৰ ক্ষেত্ৰত কি হয় আমাৰ বহুত প্ৰবলেম আহে খেলিমেলি আহে সেইকাৰণে ভালকে মন দিবা। যদিও আমি ইয়াতে কৈছো যে সমান্তৰাল হৈ আছে সমান্তৰাল সজ্জা আৰু কিছুমান এনেকুৱা ছবি পাম আমি বা এনেকুৱা বৰ্তনী পাম য'ত কি নহয় সমান্তৰাল হৈ নাথাকে কিন্তু তাৰ পিছতো তাৰ যেটো আমি মান ক্যালকুলেট কৰিব লাগিব হেতু সমান্তৰাল হিচাপত কৰিব লাগিব ঠিক আছে। এতিয়া ইয়াতে দুটা গুৰুত্বপূৰ্ণ বস্তু আছে এইটো মনত ৰাখিব লাগিব কি হয় সমান্তৰাল সজ্জাত দুটা বিন্দুৰ মাজত অসংখ্য ৰোধ লগাব পাৰি। লগাব বা সংযোগ কৰিব পাৰি কথাটো একে হয়। গতিকে আমি কি কৰিব পাৰিম যদি সমান্তৰাল সজ্জা হয় তেতিয়াহলে দুটা বিন্দুৰ মাজত কি আছে অসংখ্য ৰোধ লগাব পাৰি। আনহাতে শ্ৰেণীবদ্ধ সজ্জাত দুটা বিন্দুৰ মাজত মাত্ৰ এটা ৰোধ লগাব পাৰি। এইটো হৈছে পাৰ্থক্য শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা বা ইয়াতে আমি ক'ব পাৰো সাধাৰণ বিন্দু এটা দুটা ৰোধকৰ মাজত সাধাৰণ বিন্দু কেইটা হয় এটা 2 নম্বৰ হিচাপত লিখিম আৰু ইয়াতে আমি কি লিখিব পাৰিম দুটা ৰোধকৰ মাজত সাধাৰণ বিন্দু দুটা। দুটা ৰোধকৰ মাজত সাধাৰণ বিন্দু দুটা। যদি এই বস্তুটো বুজি পোৱা আৰু এইটা বস্তু লাইন যদি তোমালোকৰ মনত থাকে তেতিয়াহলে তোমালোকে কি কৰিব পাৰিবা একেবাৰে সহজতে কোনটো শ্ৰেণীবদ্ধ সজ্জা হয় আৰু কোনটো সমান্তৰাল সজ্জা হয় উলিয়াব পাৰিবা। এতিয়া শ্ৰেণীবদ্ধ সজ্জাত যদি বহুত কেইটা ৰোধক থাকে তাৰ ৰোধ কেনেকৈ উলিয়াব লাগে
আৰু সমান্তৰাল সজ্জাত যদি বহুত কেইটা ৰোধ থাকে তাৰ ৰোধ কেনেকৈ উলিয়াব লাগে আমি চাম ঠিক আছে এতিয়া চোৱা যেতিয়া আমি শ্ৰেণীবদ্ধ সজ্জা লম তেতিয়া কি হ'ব আমি ধৰি লৈছো তিনিটা ৰোধক আছে কি হয় R1 R2 R3 R1 R2 R3 ৰোধক তিনিটা আমি কিভাৱে সংযোগ কৰি আছো শ্ৰেণীবদ্ধভাৱে V বিভৱভেদৰ উৎসৰ লগত ঠিক আছে বিভৱভেদৰ উৎস মানে বেটাৰী তো V বিভৱভেদৰ উৎসৰ লগত সংযোগ কৰা হৈছে আৰু এই বৰ্তনীটোৰ মাজত কিমান প্ৰবাহ আছে I প্ৰবাহ চালিত হৈ আছে ঠিক আছে বৰ্তনীটোত I প্ৰবাহ চালিত হৈ আছে এতিয়া যদি আমি R1 ৰোধকটো চাও R1 ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ R1 ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ আমি কি বুলি ধৰি লব পাৰো V1 এতিয়া V1 ৰ ভ্যালুটো কি হ'ব এতিয়া চোৱা যদি আমি ইয়াতে এটা ভল্টমিটাৰ লগাই দিও কেনেকৈ লগাব পাৰিম ইয়াৰ পৰা এইখিনিৰ মাজত এনেকৈ এটা ভল্টমিটাৰ লগালো এতিয়া ভল্টমিটাৰ লগালে ভল্টমিটাৰৰ কাম কি হয় কি বিভৱভেদ জোখে ওমৰ সূত্ৰৰ পৰা আমি কি পাইছিলো V I R হয় না নহয় যদি V IR হয় তেতিয়াহলে ইয়াতে ৰোধ কিমান আছে R1 আছে আৰু প্ৰবাহ কিমান আছে I আছে তাৰ মানে V1 মানে কি হ'ব I R1 হ'ব ঠিক একেদৰে R2 ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ কি হ'ব R2 ৰোধক আছে তো R2 ৰোধকৰ মই কি কৰিব পাৰো ইয়াতে এটা ভল্টমিটাৰ লগালো হয় না নহয় তো যদি তাতে ভল্টমিটাৰ লগালে এইটোক আমি কি বুলি ধৰিম V2 মানে কি হ'ব I R2 R3 ৰোধক যেটো আছে R3 ৰোধকত লগালে কি হ'ব V3 মানে হ'ব I R3 তোমালোকে এই ভল্টমিটাৰ দুটাৰ ছবি থাকিলেও হ'ব প্ৰথম যেটো ছবি আছিল এই ছবিটো আঁকিলে হ'ব ঠিক আছে অৰ্থাৎ আমাৰ এনেকুৱা হিচাপত থাকিলে ইদৰ বেলেগ কৰিব নালাগে এতিয়া কথাটো কি হৈছে প্ৰবাহ যেটো আছে প্ৰবাহৰ মানটো কি হৈ থাকিব একেই হৈ থাকিব না কাৰণ চোৱা যেটো প্ৰবাহ আছে R1 ৰ মাজেদি যিমান প্ৰবাহ যাব R2 ৰ মাজেৰে আৰু R3 ৰ মাজেৰে সমান পৰিমাণৰ প্ৰবাহে যাব কি কাৰণত সমান পৰিমাণৰ প্ৰবাহ যাব কাৰণটো হৈছে আমি যদি সাধাৰণ হিচাপত লওঁ এডাল পাইপেৰে যদি পানী গৈ থাকে পাইপডাল সৰুৱে হওক বা ডাঙৰে হওক তেতিয়াহলে কি হ'ব পাইপডালৰ মাজেৰে সমান পৰিমাণৰ পানীয়ে গৈ থাকিব লাগিব হয় না নহয় এটোতো পানীটোৰ পৰিমাণ কম বেছি হ'ব নোৱাৰে ন ধৰ আমি প্ৰথম পাইপডাল ইমান ডাঙৰ লৈছো হয় এই পাইপডালৰ লগত যদি মই সৰু পাইপ এটা এনেকে জয়েন কৰি দিলে কি হ'ব ইয়াৰ মাজেৰে যিমানখিনি পানী যাব ইয়াৰ মাজেৰেও কিমানখিনি পানীয়ে যাব লাগিব পানীৰ পৰিমাণটো কম বেছি হ'ব নোৱাৰে নে পাৰিব নোৱাৰে তো যিমান পৰিমাণৰ পানী ইফালে যাব ইয়াৰ মাজেৰেও কিমানখিনি পৰিমাণৰ পানীয়ে যাব যেহেতু ইয়াতে যোৱা বেলেগ ৰাস্তা নাই কিন্তু যদি মই ইফালে এটা আৰু বেলেগ পাইপ লগাই দিও তলফালে আহে তেতিয়াহলে কি হ'ব ইয়াৰ ইফালেৰে যোৱা পানীৰ পৰিমাণ বেলেগ হ'ব আৰু এইফালেৰে যোৱা পানীৰ পৰিমাণ বেলেগ হ'ব কিন্তু এইটো ছবিৰ ক্ষেত্ৰত এইটো সম্ভৱ হয় নেকি নহয় কাৰণ ৰাস্তা কেইটা আছে এটাই আছে গতিকে কি হ'ব সমান পৰিমাণৰ প্ৰবাহে যাব লাগিব ঠিক আছে গতিকে আমি V1 V2 V3 মান পালো এতিয়া চোৱা আমাক কি লাগে মুঠ ৰোধ হয় যদি আমি এই তিনিটা ৰোধকৰ সলনি এটা ডাঙৰ ৰোধক লগাই দিও ঠিক আছে কি কৰিলো এবাৰ R1 R2 R3 সলনি মই এটা ৰোধক লগালো কিমান R বুলি আৰু তাক কিহৰ লগত সংযোগ কৰি লৈছো ভিৰ লগতে বিভৱভেদৰ উৎসৰ মানটো আছে একে আছে আৰু ইয়াৰ মাজেদি কিমান প্ৰবাহ চালিত হৈ আছে I এতিয়া যদি আমি কি কৰিছো এতিয়া R1 R2 আৰু R3 ৰোধকৰ সলনি তাৰ সমতুল্য R ৰোধক এটা বৰ্তনীটোত লগোৱা হ'ব আমি কি কৰিলো এতিয়া R1 R2 আৰু R3 ৰোধকটো সলনি কৰি তাতে আমি কি লৈছো R ৰোধক এটা লগালো যেতিয়া আমি R ৰোধকটো লগালে R ৰোধৰ দুই মূৰৰ মাজৰ বিভৱভেদ কিমান হ'ব R ৰোধকৰ দুই মূৰৰ মাজৰ
বিভব বেগ এটো আমি ভি বুলি কম আৰু ভিৰ মানটো কিমান হ'ব কাৰণ তাতে প্ৰবাহ কি আছে আই আছে আৰু ৰ'দটো কিমান হয় আৰ হয় গতিকে আমি কি পালো ভি ইকুৱেল টু আই আৰ এতিয়া চোৱা তাৰ যিটো মুঠ বিভব বেগ আছে মুঠ বিভব বেগ কিমান হ'ব মুঠ বিভব বেগ কি হ'ব হয় নহয় কাৰণ বিভব বেগৰ উৎসটো কিমান আছিল ভি আছিল গতিকে মুঠ বিভব বেগ যেতিয়া ভি হ'ব ভিৰ মান কিমান পাম আমি v1 v2 v3 এই তিনিওটা যেতিয়া বিভব বেগ আমি যোগ কৰি দিম যোগ কৰি দিলে কিমান পাম মুঠ বিভব বেগটো পাম ভিৰ মান আমি কিমান পাইছো ir পাইছো v1 ৰ মান ir1 v2 ৰ মান ir2 আৰু v3 ৰ মান ir3 এতিয়া এই দুটা কিটাৰ পৰা এটা কমন ললে কি হ'ব r1 r2 r3 হ'ব এতিয়া i কেনসেল হৈ r ইকুৱেল টু কিমান হ'ব r1 r2 r3 হয় নহয় গতিকে এইটোই হৈছে আমাৰ শ্ৰেণীবদ্ধ সজ্জাত সমান্তৰাল শ্ৰেণীবদ্ধ সজ্জাত সমতুল্য রোধ হয় আমি এনেকৈ কি কৰিব পাৰো সমতুল্য রোধ উলিয়াব পাৰো এতিয়া আমি কি কৰিম চোৱা এই যেটো r আছে এটো rs বুলিও লিখিব পাৰি rs ইকুৱেল টু কিমান হ'ব r1 r2 r3 আৰু যদি রোধক বহুত কেইটা থাকে তেতিয়াও আমাৰ কোনো কথা নাই আমি সদায় কি কৰিম এইবিলাক শ্ৰেণীবদ্ধভাৱে যোগ কৰি যাম তাৰ মানে হেকিটা যিমান কেইটা রোধ দিয়া থাকে গোটেই কেইটা রোধ যদি আমি যোগ কৰো কৰিলে সমতুল্য বা মুঠ রোধ আমি উলিয়াব পাৰো আৰু এনেকৈ আমি কি কৰো শ্ৰেণীবদ্ধ সজ্জাত মুঠ রোধ বা সমতুল্য রোধ উলিয়াব পাৰো ঠিক আছে এইখিনি বুজি পাইছা এতিয়া ইয়াৰ এটা প্ৰবলেম চাও এতিয়া চোৱা আমাৰ প্ৰশ্নটো দিছে 10 ওহম 5 ওহম আৰু 1 ওহম রোধক তিনিটা শ্ৰেণীবদ্ধভাৱে 5 ভোল্ট বেটাৰী এটাৰ লগত সংযোগ কৰা হৈছে বৰ্তনীটোৰ মুঠ রোধ আৰু তাৰ মাজেৰে চালিত প্ৰবাহৰ মান উলিয়াব এনেকুৱা ধৰণৰ প্ৰবলেম বিলাকত তোমালোকে কি কৰিবা ডায়াগ্ৰামটো আঁকি ল'বা অৰ্থাৎ ছবিটো আঁকি ল'বা তেতিয়াহ'লে তোমালোকৰ বুজি পোৱাত বেছি সহজ হ'ব শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিছে কিমান 10 ওহম 5 ওহম আৰু 1 ওহম দিছে 10 ওহম 5 ওহম আৰু 1 ওহম আৰু বেটাৰীটোৰ রোধ কিমান দি আছে 5 ভোল্ট এটো দি আছে 5 ভোল্ট এটো আমি ধৰি লৈছো 10 ওহম এটো হৈছে 5 ওহম আৰু এটো হৈছে 1 ওহম এতিয়া আমাক ইয়াতে প্ৰবাহ কিমান চালিত হৈ আছে মানে আই মান উলিয়াব দিছে আৰু সমতুল্য রোধ কিমান হ'ব হয় না এই দুইটাৰ সমতুল্য রোধ কিমান হয় আমাক উলিয়াব দিছে এতিয়া এই ক্ষেত্ৰত আমি কি কৰিম চোৱা দিয়া আছে বা আমি ধৰি লম ধৰো তেতিয়াহলে বেছি সহজ হৈ যাব ধৰো r1 মানে আমি কিমান ধৰিম 10 ওহম হয় r2 মানে আমি কিমান ধৰিম 5 ওহম r3 মানে আমি কিমান ধৰিম 1 ওহম এতিয়া মুঠ রোধ কি আছে r1 r2 r3 কি আছে শ্রেণীবদ্ধ সজ্জাত আছে ন শ্রেণীবদ্ধ সজ্জাত আছে যদি শ্রেণীবদ্ধ সজ্জাত আছে তেন্তে কি হ'ব সমতুল্য রোধ মানে কি আছিল rs মানে কিমান আছিল r1 r2 r3 হয় এতিয়া r1 ৰ মান কিমান আছে 10 ওহম r2 ৰ মান কিমান আছে 5 ওহম r3 ৰ মান কিমান আছে 1 ওহম হয় গতিকে মুঠ কিমান হ'ব 10 পাছে 15 15 একে 16 16 ওহম হৈ গল এতিয়া উঠিছে কিমান প্ৰবাহ এতিয়া আকৌ দিয়া আছে বুলি ধৰি লও ও v ইকুৱেল টু কিমান দিয়া আছে বিভব বেগ 5 ভোল্ট দিয়া আছে r ৰ মান আমি কিমান পালো মানে মুঠ রোধ কিমান পালো আমি 16 ওহম এতিয়া ইয়াৰ পৰা আমি কি কৰিব পাৰিম প্ৰবাহ i মান আমি উলিয়াব লাগে হয় তো আমি কি ব্যৱহাৰ কৰিম ওহমৰ সূত্ৰ মনত আছে নাই ওহমৰ সূত্ৰ যেতিয়া আমি ওহমৰ সূত্ৰ ব্যৱহাৰ কৰিম ওহমৰ সূত্ৰ কি আছিল v ইকুৱেল টু ir হয় তো i মান লাগিলে কি হ'ব v2 কাৰেৰে হৰণ যেতিয়া v কাৰেৰে হৰণ কৰিম তেতিয়া আমাৰ মান কিমান হ'ব v ৰ ভ্যালু আছে 5 ভোল্ট আৰু এটো আছে 16 ওহম ঠিক আছে তো আমি ভোল্ট আৰু
ওম এইবিলাক নিলিখি প্ৰবাহ উলিয়াব লাগে প্ৰবাহৰ একক কি হয় এম্পিয়াৰ তো কিমান হ'ব 5/16 এম্পিয়াৰ তো এইটো হৈছে আমাৰ কি বৰ্তনীটোত চালিত প্ৰবাহ বুজি পাইছা এইটো আচ্ছা এতিয়া চোৱা ইয়াৰ পৰা এটা যদি প্ৰশ্ন উঠে 5 ওম ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ কিমান হ'ব আমাক যেটো প্ৰশ্ন দিয়া আছিল এই প্ৰশ্নটো হিচাপত ক্যালকুলেশন হল আমি সমতুল্য রোধ উলিয়ালো প্রবাহ উলিয়ালো যদি উঠে যে 5 ওম রোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ কিমান হ'ব বিভৱভেদ কিমান কেৱল আমাৰ কি উঠিছে বাকি কেইটাৰ উঠা নাই কি উঠছে 5 ওমৰ রোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ যেতিয়া আমি 5 ওমৰ রোধকটো চাম তাতে আমাৰ r ৰ ভ্যালু কিমান হ'ব 5 ওম হ'ব প্ৰবাহ শ্ৰেণীবদ্ধ সজ্জা হয় শ্ৰেণীবদ্ধ সজ্জালে প্ৰবাহটো কিমান থাকিব একে থাকিব না i কিমান হ'ব 5/16 এম্পিয়াৰ হ'ব আমি কি উলিয়াব লাগে v ৰ ভ্যালু উলিয়াব লাগে হয় তেতিয়াহলে ওমৰ সূত্ৰৰ পৰা v কিমান হ'ব i r হয় i ৰ ভ্যালু কিমান আছে 5/16 r ৰ ভ্যালু কিমান আছে 5 আছে v ৰ ভ্যালু কি হয় ভোল্ট হয় তো v হ'ব তেটো ওপৰত 5 আৰু 5 পূৰণ কৰিলে 25 হ'ব তলত 16 তো 25/16 ভোল্ট ঠিক আছে যদি এনেকে মাজৰ যিকোনো এটা রোধৰ দুই মূৰৰ মাজৰ বিভৱভেদ উলিয়াব দিয়ে তেতিয়াহলে আমি কি কৰিম রোধটো কিমান দি আছে চাম আৰু বৰ্তনীটোত কিমান প্ৰবাহ চালিত হৈ আছে চাম আৰু তাৰ পৰা আমি কি কৰিব পাৰিম এনেকৈ কৰিব পাৰিম আৰু যেতিয়া এই প্ৰশ্নটোৰ উত্তৰ কতে এই প্ৰশ্নটোৰ উত্তৰ এইখিনিতে হয় বাকি এই তলৰ এইখিনি কৰিব নালাগে তলৰখিনি কি যদি কেতিয়াবা এনেকুৱা ধৰণৰ থাকে যে 5 ওম রোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ কিমান হ'ব তেতিয়াহলে আমি এক্সট্ৰাকে এইখিনি কৰিব লাগিব এইখিনিটো বুজি পাইছে এতিয়া আমাৰ শ্ৰেণীবদ্ধ সজ্জাত দুটা বহুত গুৰুত্বপূৰ্ণ বস্তু আছে আমি মনত ৰাখিব লাগিব ঠিক আছে সেই পইণ্ট দুটা কি হৈছে এতিয়া শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত আমি এই তিনিটা পইণ্ট বহুত গুৰুত্বপূৰ্ণ ঠিক আছে এই পইণ্ট তিনিটা আমাক কি কৈছে শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো রোধকৰ মাজেৰে প্ৰবাহ একে থাকে হয় না এইটো আমি গম পালোৱে কাৰণ আমাৰ কেনেকুৱা হিচাপত থাকে গোটেইকেইটা তো এইফালেৰে যিমান প্ৰবাহ আহিব এইফালেৰে কিমান প্ৰবাহ ওলাই যাব গতিকে প্ৰবাহৰ মানৰ কি হ'ব নোৱাৰে সলনি হ'ব নোৱাৰে কিন্তু কি হয় এই যে R1 রোধক আছে এইটো যদি আমি R2 বুলি কওঁ আৰু এইটো যদি আমি R3 বুলি কওঁ R1 আৰু R2 আৰু R3 এই রোধক কেইটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ তাৰ মানে মই যদি ইয়াত এটা ভোল্টমিটাৰ লগাও এনেকে হয় আৰু যদি ইয়াত এটা ভোল্টমিটাৰ লগাও এনেকে আৰু ইফালে যদি মই এটা ভোল্টমিটাৰ লগাও তিনিটা বেলেগ বেলেগ যদি আমি ভোল্টমিটাৰ লগাও তিনিওটাৰে মান কি হ'ব বেলেগ বেলেগ হ'ব তাৰ মানে প্ৰত্যেকটো রোধকৰে এই দুই মূৰৰ মাজৰ বিভৱভেদ কি হয় বেলেগ বেলেগ হয় কি কাৰণত বেলেগ বেলেগ হয় এইটোৰ কাৰণে v ভ্যালু কি হ'ব v1 = i r1 এইটোৰ কাৰণে কি হ'ব v2 = i r2 আৰু v3 = i r3 হয় v1 হ'ব i r1 i r2 আৰু i r3 কাৰণ ইয়াতে প্ৰবাহটো একে আছে আমাৰ কোনো সমস্যা নাই কিন্তু রোধক কি আছে বেলেগ বেলেগ আছে r1 r2 r3 তো এই কাৰণে কি হয় দুই মূৰৰ মাজৰ বিভৱভেদ বেলেগ বেলেগ হয় আনহাতে যেটো আমাৰ মুঠ রোধ আছে বা সমতুল্য রোধ আছে সেইটো কি হয় প্ৰত্যেকটো রোধকতকৈ বেছি হয় এতিয়া আমি সমতুল্য রোধটো কিমান পাইছিলো rs বুলি যেটো পাইছিলো এটো আছিল r1 r2 r3 নাই নহয় আমি আগৰ গণিতটো যদি চাও এইটো আছিল 10 ওম 5 ওম আৰু r3 আছিল 1 ওম তেতিয়ালে rs আমি কিমান পাইছিলো 16 ওম হয় তো মুঠ রোধটো কি আছিল rs আছিল rs ৰ ভ্যালু কিমান হয় 16 হয় r1 তকেও ডাঙৰ হয় r2 তকেও ডাঙৰ হয় r3 তকেও ডাঙৰ হয় গতিকে শ্ৰেণীবদ্ধ সজ্জাত আমাৰ সমতুল্য রোধটো কি থাকে যিকিটা রোধক আমাৰ দিয়া আছে r1 r2 r3 বা যদি বেছিও দিয়া থাকে সেই সবৰে নিজৰ যেটো মান আছে তাতকে সমতুল্য রোধ যেটো আছে এটো বেছি হয় তাৰ মানে যদি আমাক দুটা বা তিনিটা রোধক দিয়া থাকে আৰু সিহঁতৰ পৰা যদি আমি বেছি রোধ পাব লগা হয় তেতিয়াহলে আমি সিহঁতক কি হিচাপত সংযোগ কৰিম শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিম ঠিক আছে ইয়াৰ পিছৰ ভিডিওটোত আমি ডিসকাস কৰিম সমান্তৰাল সজ্জাৰ বিষয়ে গতিকে এই বস্তুখিনি ভালকে বুজি লোৱা
আৰু ইয়াৰ ৰিলেটেড প্ৰব্লেম যিখিনি আছে তোমালোকে ঘৰত যদি পাৰা কৰিবৰ কাৰণে চেষ্টা কৰিবা শ্ৰেণীবদ্ধ সজ্জাৰ ওপৰত। ঠিক আছে, থেংক ইউ।